এটা নতুন গীত ভাবিছিলো আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া যি দিব খোজা আজিয়ে দিয়া বুকুৰে আপোনজনক যি কব খোজা আজিয়ে কোৱা আঘাত নিদিবা মনক তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ ফদিয়া। এফালে মোৰ সহধৰ্মিনী এইটো মোৰ ল'ৰাটো আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি মই পৰা আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। এইটো এটা নতুন গীত ভাবিছিলো আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল বাৰু যি কি নহওক 2 এদিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠ নিগৰাইছে আমাৰ তাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে আৰু সংগীত ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছো আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ। আকৌ লগ পাম। যি কব খোজা আজিয়ে কোৱা আঘাত নিদিবা মনক তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া।